নিজকে ইমান সক্ষম কৰি তোলক যে আজি তোমাক ঠাট্টা কৰি থকা মানুহবোৰে কাইলৈ একেখিনি মানুহে আপোনাক এটা উদাহৰণ দিব লাগে। যিদিনা আপুনি নিজৰ হাঁহিৰ মালিক হৈ পৰিব সেইদিনা কোনেও কান্দিব নোৱাৰে। এজন সফল ব্যক্তি হয়তো সুখী নহয়, কিন্তু সুখী মানুহ নিশ্চিতভাৱে সফল হ'ব। পৃথিৱীৰ যিকোনো ব্যক্তিতকৈ নিজকে তুলনা নকৰিব, যদি কৰে আপুনি নিজকে অপমান কৰে। তৰ্ক কৰাসকলক ভয় নকৰিব, কিন্তু প্ৰতাৰণা কৰাসকলক ভয় কৰিব। পৃথিৱীখনে তাজপাতৰ দৰে খেলি থাকিল, জয়ী হোৱাজনীও দলিয়াই দিলে আৰু পৰাস্ত হোৱাজনীও দলিয়াই দিলে। যদি কোনোবাই আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰিব নিবিচাৰে তেন্তে তেওঁ জীৱনৰ পৰা নিজকে আঁতৰাই পেলাওক, কাৰণ সময়ে নিজেই আপোনাক তেওঁৰ শলাগ ল'বলৈ শিকাব আৰু তোমাৰ ধৈৰ্য আছে। জীৱনৰ কঠিন সত্যটো হ'ল ভাল বস্তু সহজে নাহে। কাৰোবাক সন্মান কৰিব বিচাৰিলে জীয়াই থাকোঁতেই কৰক। আনকি ঘৃণা কৰা সকলেও কয় যে মানুহজন মৃত্যুৰ পিছত বহুত ভাল আছিল। মিছলীয়া মানুহৰ কথা প্ৰায় মিঠা আৰু সঁচা মানুহৰ কথা সদায় তিতা। মূৰ্খৰ লগত তৰ্ক কৰাটো গালত বহি থকা মহ এটাক মাৰি পেলোৱাৰ দৰেই। মহটো মাৰিবলৈ হ'লে নিশ্চয় চৰ মাৰিব লাগিব। 1 মিনিটত জীৱন সলনি নহয়, কিন্তু 1 মিনিট চিন্তা কৰি লোৱাটো এটা সিদ্ধান্তই নিশ্চিতভাৱে জীৱন সলনি কৰে। উত্তৰ দিয়াটো নিশ্চয় ভুল, কিন্তু শুনি থাকিলে মানুহে কথা কোৱাৰ সীমা পাহৰি যায়। 1 মাহ বা 1 বছৰত কি হ'ব পাৰে নাভাবি, কিন্তু 24 ঘণ্টাত কি হ'ব পাৰে ভাবিব। নিজকে বেয়া বুলি ক'বলৈ সাহস নাথাকিব, আৰু মানুহে কয় যে পৃথিৱীখন বেয়া আছিল। প্ৰতাৰণা কেতিয়াও নমৰে। আজি তুমি দিবা, কাইলৈ আপুনি পাব। কিছুমান মানুহক এৰি দি নিদিয়াটো প্ৰয়োজনীয় হৈ পৰে। আমি যদি তেওঁলোকক এৰি নাযাওঁ, তেওঁলোকে আমাক ক'তো এৰি নাযায়। ভাগ্য আৰু পত্নীয়ে আপোনাক অসুবিধা দিব পাৰে, কিন্তু যেতিয়া তেওঁলোকে আপোনাক সমৰ্থন কৰে তেতিয়া তেওঁলোকে আপোনাৰ জীৱন সলনি কৰে। পিঠিৰ পিছফালে কথা কোৱাসকলৰ প্ৰতি কেতিয়াও গুৰুত্ব নিদিব, কাৰণ ইয়াৰ অৰ্থ হ'ল আপুনি সদায় তেওঁলোকৰ পৰা দুখোজ আগুৱাই থাকে। কাৰোবাৰ প্ৰকৃত মুখখন তেতিয়াহে ওলাই আহে যেতিয়া আপুনি তেওঁৰ প্ৰতি নিজ নহয়। জীৱনৰ শেষ পৃষ্ঠালৈ অপেক্ষা কৰি আছোঁ, শুনিছোঁ শেষত সকলো ঠিকেই হয়। আজিকালি মানুহে নিজৰ অধিকাৰ প্ৰকাশ কৰিব বিচাৰে, কিন্তু সম্পৰ্ক বজাই ৰাখিব নিবিচাৰে। যিসকলে নিজৰ ভুলটো স্বীকাৰ নকৰে তেওঁলোকে আপোনাক নিজৰ বুলি কেনেকৈ মানি ল'ব? মানুহে ইমান বুদ্ধিমত্তা ক'ৰ পৰা শিকে নাজানো, একেলগে থাকে আৰু হিংসাও কৰে। প্ৰকৃত সম্পৰ্ক অনুভৱ কৰাজনেহে কান্দে, নহ'লে সম্পৰ্ক থকাসকলৰ চকুত লাজো নাথাকে, পানীও নাথাকে। ভুল যিটো ভুল, মনে মনে থাকি কাপুৰুষ হোৱাতকৈ মাত মাতি কাপুৰুষ হোৱাই ভাল। কোনোৱেই আমাৰ নহয়, ইয়াত সকলোৰে সময় পাৰ কৰিবলৈ আমাক নিজৰ কৰি লয়। নাজানি কিয় সেই মানুহবোৰে আমাক এৰি থৈ যায়, যাক আমি জীৱনৰ কথা ভাবি কেতিয়াও হেৰুৱাব নিবিচাৰোঁ। শৈশৱত কাহিনী শুনি শুইছিলোঁ, আজি মোৰ নিজৰ কাহিনীক লৈ কান্দি শুইছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।